কটনা সাগৰ সিঁচি মানিক বিচাৰিছিলো কটনা মৰম যাচি কাকো যে মই নাপালো নুবুজিলো তোমাৰ কোমল মন কালৈ বাৰু সাঁচিলা যৌৱন এইডালে যে মাতটো অকণমান শুনিবলৈ মন নাযায় দেই সঁচাকে পাই মোৰো শুনিবলৈ মন নাযায় গুড মৰ্ণিং আজি তহঁতৰ কিবা প্ৰশ্ন সুধোনে নে তহঁতি কিবা কবিতা চবিতা লিখি আনিছ বাৰু স্যাৰ মই কবিতাটো লিখি আনিছো বাৰু হেতুকে শুনাম স্যাৰ মই কবিতা এটা লিখি আনিছো স্যাৰ মই কবিতাখন লিখি আনা নাই আপুনি মোক দুটামান প্ৰশ্ন সুধিব পাৰে ঠিক আছে বাৰু তহঁতি কবিতা শুনাতেনে আৰু মুন্নাক মই পাছত প্ৰশ্ন দুটামান সুধিম ওকে স্যাৰ গা প্ৰথমতে তেনে ৰকিয়ে গা স্যাৰ শুনাইছো বাৰু অতীতৰ দিনবোৰ কি যে মজা আছিল তেতিয়া আজিৰ দৰে স্মাৰ্টফোন নাছিল আইতাহঁতে সাধু কৈছিল সন্ধিয়া চোতালত আজিকালি আকৌ সাধু শুনে মোবাইল ফোনত অতীতত ল'ৰাহঁতে মিলি খেলিছিল ক্ৰিকেট ফুটবল আজিকালি আকৌ তাহাঁতৰ মন পাবজি আৰু ফ্ৰী ফায়াৰত অতীতত মহিলাসকলে মেল পাতিছিল চোতালতে বহি আজিকালি আকৌ মেল পাতে হোৱাটছএপৰ গ্ৰুপত আহি আগৰ দিনত বিহু বুলি সকলো গৈছিল আলহী ঘৰে ঘৰে আজিকালি আকৌ বিহু শুভেচ্ছা বুলি SMS এগালমানহে আহে ৰখি ভাল কবিতা লিখিছ বাৰু পাই সঁচাকে দেই তই কবিতা লিখা কথাবোৰ আজিকালি সঁচাই হৈ পৰিছে আৰু এতিয়া তেনেহ'লে বিকিয়ে শুনা 1947 হৈছিল দেশ আমাৰ স্বাধীন তেতিয়াৰ পৰাই হলো আমি নিজৰ অধীন স্বাধীনতাৰ বাবে বহুতে দান কৰিছিল নিজৰ জীৱন তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিম জীৱন দেশৰ সীমান্তত সৈনিকসকলে দি আছে আমাক সুৰক্ষা চিকিৎসকসকলে হস্পিটেলত কৰে আমাক শুশ্ৰূষা শিক্ষকসকলে ভৱিষ্যতে ৰাস্তা দেখুৱাই দিয়ে সেই ৰাস্তাৰে গ'লে কেতিয়াও নপৰে বিপথে কৃষকসকলে আমাৰ বাবে কৰে অন্নদান তেওঁলোকক আমি সদায় কৰি যাম সন্মান বিকিও ভাল কবিতা লিখিছ পাই ভাল লাগিলে শুনি এতিয়া তেনে মুন্নাক মই এটা শব্দ প্ৰকাশ কৰা শুনিম পাৰিবিনে মুন্না আজিলৈকে যি পুৰুষে বিয়া পতা নাই তাক কি বোলে বাৰু এটা শব্দত মুন্না কি কলি মুন্না তাৰ অকল ডাঙৰ ডাঙৰ কথা সি নোৱাৰা প্ৰশ্ন একোৱেই নাই এতিয়া তই কি উত্তৰ দিছ এইবোৰ মূৰ্খ বিয়া নপতা পুৰুষক অকিঞ্চন বুলি কয় ঠিক আছে বাৰু এইটোতো নোৱাৰিলে আকৌ এটা সুধিছো ক যাৰ ওচৰত টকা পইচা ঢেৰ আছে সেই মানুহক কি বুলি কয় কি কলি মুন্না সঁচাকে এই ল'ৰাটো যে একো এটা প্ৰশ্ন উত্তৰ নোৱাৰে ইয়াক সেইকাৰণে সেইখন স্কুলৰ পৰা ইয়ালৈ পঠিয়াই দিছে ইয়াক ধন টকা পইচা থকা মানুহক ধনী বুলি কয় বুৰ্বক এতিয়া গম পালি নহয় এইবাৰ পৰা তই ভুল কৰিলে তোক চাবি হ'ব এতিয়া বেল মাৰিলে আৰু এতিয়া ক্লাছটো সামৰিছো মই তেনেহলে বন্ধুসকল আজিলৈ ভিডিঅ'টো আমি এইখিনিতে সামৰিছো যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি চাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব আৰু সেইখনকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই